আছিলো কি কলো তোক গৈছিলে কথা পাই পালো কি আছিলো কি কলো জানমনি গৈ ভাল পাই পালো কি আছিলো কি কলো তোক গৈছিলে কথা পাই পালো মনা নহয় ছোৱালী তাই খুবেই ধুনীয়া মুঠৰ হাঁহি মিঠা কথাই ক'লে পগলা কি আছিলো কি কলো জানমনি গৈ ভাল পাই পালো নমনি লগা নহয় এইটো নমনি তই লিখিছিলে দেই মোৰ লগত নমনি দীপাংশু অলপ নাহাচোন অলপ নাচিব লাগিব দীপাংশু ক'ত গ'ল গধূলি না একেলগে আমাৰ আগত বিহু নাছিল দেই ঐ ধোৱা পানৰ পুলি দালে দালে বাঢ়ি যায় জানমনিৰ মনতে কাপোৰ চোন ভুলে যায় লগৰ সমনীয়ে ঘৰে ঘৰে বিহু গায় জানমনিৰ মৰমতে কাপোৰ চোন ভুলে যায় আয়ে গ'লে বুবাৰী মোৰ খুবেই ধুনীয়া ভায়ে ক'লে নবৌ বুলি ময়ো বলিয়া কি আছিলো কি কলো জানমনি গৈ ভাল পাই পালো সঁচা কথা ক'লে কাৰোবা গাত লাগি যায় মিছাকে ধোৱা নাই আমি তোকে বলোৱাই যেনেকা পথাৰত বিহু গাই মই পোৱা নাই মাঘৰে উৰুকাত মৰা নহ'লে যোৱা নাই দাদাই ক'লে ৰাহি যোৰা সঁচাই মিলিব বৌৱে ক'লে বুবাৰী মোৰ লগত মিলিব কি আছিলো কি কলো জানমনি গৈ ভাল পাই পালো কি আছিলো কি কলো কি গৈছিলে কথা পাই পালো হে পালো অ পালো হে পালো ধন্যবাদ থেংক ইউ এতিয়া এজন ল'ৰাক মই মাতিম আচলতে তেওঁ বহুত ভাল মিমিক্ৰি কৰে সোমাই আছিলে নগাঁৱতে বহুত দিন আৰু মই এই বছৰ এটা নিউজ লাইভৰ শ্ব' কৰিছিলোঁ ডিব্ৰুগড়ত তাক লৈ গৈছিলোঁ আৰু সি বৰ্তমান অসমৰ চুক এখন এটা ফেমাছ ল'ৰা সি জুবিনদাৰ এক্টিং কৰে আৰু জুবিনদাৰ নিচিনাকৈ কথা কয় সি বৰ্তমান জনপ্ৰিয়তা অৰ্জন কৰিছে মই তাক মাতিছোঁ মাধুৰ্য শইকীয়া ই দেখাটো অকণ জুবিনদাৰ নিচিনাই হয় নাই বাৰু ইয়াৰ কথাবিলাক আচলতে সিদিনাখন মাজতে জুবিনদাৰ ওচৰত আমি গৈছিলোঁ কাঞ্চনজংঘা শ্বুটিং চলি আছিলে এতিয়া জুবিনদাই ইয়াক দেখি পেলাই আচৰিত হৈ গৈছে ই জুবিনদাক কৈছে তই ভাল কৰিছ কাঞ্চনজংঘা শ্বুটিং কৰি আছ ভাল কৰিছ জুবিনদাই ইয়াক দেখি পেলাই আচৰিত হৈ গৈছে সেইটো বহুত ডাঙৰ কথা এতিয়া আজি বিহু কেনেকুৱা লাগিছে আমাৰ মিনকুনাহঁতে বিহু পাতিছে সৰু সৰুলৈ বিহু পাতিছে ধুনীয়া বিহু পাতিছে নগাঁও আহিলোঁ মিংকুৱে মোক ফোন কৰিলে ক'ত আছ মই ক'লো গুৱাহাটী আছোঁ তেজপুৰ যাম কাম আছে কৈছে এপাক সোমাই যাবিচোন মই ঠিক আছে আহি পালোহি একে সৰু সৰু আহিলে দম লাগিব কিন্তু বিহু পাতিবলৈ বাইদেউ মোক ক'লে যে উঠিলে ভাল লাগিব তাৰপিছত ইয়ালৈ আহিলোঁ উদ্যমত বহুত ভাল লাগিছে যামগৈ এতিয়া বুজিব নকৰোঁ ইয়াত কাইলৈৰ পৰা আকৌ চুৰলাইন ষ্টাৰ্ট হৈছে বহুত আছে ফাৰ্ষ্ট ই আৰু মই থাকোঁ একেলগে ই উঠি আৰু ভাইটি হয় মোৰ দেই বনাই আছোঁ মোৰ নিচিনা ভালকৈ একো নাই এনো আহি থকা আৰু এটা এলবাম ওলাই আছিলোঁ তোৰ এইকেইটা ৰিলিজ দিব সপনীয়া সাংঘাতিক নাম কিন্তু সপনীয়া হয় নাই ঠিক আছে এই ক'ব পাতি থ্যাংক ইউ সো মাচ উইজন
আৰু মোৰ নাম মাধুৰ্য শইকীয়া হয়, এই নগাঁৱতে ঘৰ। মেইন লাটুদাই মোক আজি এইখিনি ষ্টেজ দিলে আৰু লগত যিচু দাসৰ সহযোগ পালোঁ। আজি কৰি গৈ আছোঁ, অসমত চিনি পাইছে ছেকেণ্ড জুবিন গাৰ্গ বুলি কৈ। আৰু জুবিন দাও মোক এতিয়া মাতিলে, ফোন কৰি পেলাই গ'লোঁ, সেইখিনি নকওঁ বাৰু পাছত ক'ম। থেংক ইউ, লাভ ইউ। ধন্যবাদ উদ্যমৰ প্ৰত্যেকজন কৰ্মকৰ্তাক ধন্যবাদ জনাইছে। উদ্যমটোক আৰু আগুৱাই যাওক। মই জাষ্ট এটা কথা কওঁ, পৰহিলৈ মোৰ আৰু এটা নতুন গান ৰিলিজ হৈ আছে। গানটো অসমৰ জনপ্ৰিয় শিল্পী লাটুমণিক চবেই চিনি পায়। এটা মৰাণ আৰু মটক বিহু কৰিছোঁ, চপনীয়া বুলি। চ' গানটোত বেয়া ৱৰ্ড একো নাই, এইটো মটক বিহু তেনেকৈ কয়। মই গানটো 2 লাইন গাই দিছোঁ, পৰহিৰ পৰা আপোনালোকে শুনা হ'ব ইউটিউবৰ থ্ৰুদি। গানটো এনেকুৱা আচলতে, চপনীয়া ৱৰ্ডটো বুজি পায় নাই চবেই? চবৰে মানে য'ত চাপি থাকে, চপনীয়া জয় বুলি কয় যে। চ' সেইটো এনেকৈ কৰিছোঁ আমি। চপহকে নাচাপোং আমি নহয় চপনীয়া